গাইজ আপুনি যেতিয়া আপোনাৰ মোবাইলটো অন কৰে তেতিয়া আপোনাৰ মোবাইল স্ক্ৰীণত আপোনাৰ নাম এনেকুৱাকে ভাহি উঠিব। চাওকচোন, মই স্ক্ৰীণত দেখুৱাৰ দৰে এনেকুৱাকে আপোনাৰ নামটো কিন্তু ভাহি উঠিব। এইটো আপুনি কিন্তু এক ক্লিকত কৰিব পাৰে আৰু এইটো কৰাৰ কাৰণে আপোনাৰ মোবাইলত কোনো ধৰণৰ এপছ ডাউনলোড কৰিব নালাগে। আপোনাৰ মোবাইল ছেটিংছত গৈ কিন্তু আপুনি এইটো কৰিব পাৰে। চ' গাইজ, আপোনাৰ লক স্ক্ৰীণত বা আপোনাৰ মোবাইল ডিছপ্লেত ধুনীয়াকৈ আপোনাৰ নামটো ছেট কৰাৰ কাৰণে আপুনি আপোনাৰ মোবাইলৰ ছেটিংছটো অন কৰিব। ছেটিংছটো অন কৰাৰ পিছত চাওকচোন, ইয়াত অকমান স্ক্ৰল কৰিলে তলত দেখা পাব হোম স্ক্ৰীন, লক স্ক্ৰীন এণ্ড ষ্টাইল। চিম্পলি ইয়াত এটা ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত অকমান স্ক্ৰল কৰিলে ইয়াত চাবচোন দিয়া আছে লক স্ক্ৰীন বুলি, ইয়াত ক্লিক কৰিব। চ' আপুনি যদি এনেকে নাপায়, চ' আপুনি ছেটিংছত যাই চাৰ্চ কৰিব পাৰে লক স্ক্ৰীন বুলি, লক স্ক্ৰীন ছেটিংছ বুলি। ছেটিংছত চাৰ্চ কৰিলেও কিন্তু আপোনালোকে এইটো ছেটিংছ পায়। তাৰপিছত অকমান তলত চাবচোন, ইয়াত দিয়া আছে লক স্ক্ৰীন চিগনেচাৰ, এটা অপশ্যন দিয়া আছে লক স্ক্ৰীন চিগনেচাৰ। চ' চিম্পলি ইয়াত এটা ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ নামটো বা আপুনি আপোনাৰ লক স্ক্ৰীণত বা ডিছপ্লেত যি নামটো লিখিব বিচাৰে বা যি লিখিব বিচাৰে সেইটো ইয়াত লিখি দিব। চ' মই মোৰ নামটো লিখি দিছো ইয়াত। চ' গাইজ, মই মোৰ নামটো লিখি দিছো ইয়াত। নামটো লিখি দিয়াৰ পিছত ইয়াত ডান এটা অপশ্যন দি আছে। চ' চিম্পলি ডানত ক্লিক কৰিব। ডানত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকে ৰিজাল্টটো চাব পাৰিব। গাইজ, এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক পোৱাৰ কাৰণে মোক ফ'ল' কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।